আমাৰ মিষ্টাৰ ৰেডি তো গাইস এয়া এতিয়া বম ফুটাম আলু বম ফুটাম এটা কি হয় কালুয়া বম বুলে Hey guys কি খবৰ সকলোৰে আয়ো ফকৰৰ খবৰ ভাল সো গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড গাইস মোৰ ধুনৰ ফালৰ পৰা হ্যাপি দিৱালী সো এতিয়া গৈ আছো বজাৰ কৰিব আৰু আজি বহুত মানে পুৰা কাম চাম কৰি গোটেইখিনি যোগাৰ কৰি কেনে এতিয়া ওলাই আহিছো তো বজাৰৰ পৰা গৈ কেনে সকলোখিনি কৰিম আৰু এতিয়া আপোনালোকক দেখাই থাকিম গোটেই ভিডিঅ'টো চাব আৰু আজি পুৰা ব্লগত ধামাকা হ'ব পুৰা চাই থাকক গাইস সব কলৰ একদম পুৰা কল এনেকে বিক্ৰী কৰে মই মানে ফাৰ্ষ্ট টাইম দেখা পাইছো এনেকে কল বিক্ৰী কৰা আৰু পুৰা বম মানে পুৰা ফটকাৰ দোকান একদম পুৰা মানে কি কম বহুত ভাল লাগিছে চাওকচোন পুৰা দোকান এয়া ফটকাৰ বুৱাৰী হোৱাৰ আগত মই আছিলো এজনী ছোৱালী গতিকে অকল বুৱাৰীৰ কৰ্তব্য পালন কৰিলে নহব ছোৱালীৰ মানে কৰ্তব্য পালন কৰিব লাগিব যিটো দায়িত্ব হয় কৰ্তব্য হয় চ' মই আহি গলো ঘৰত ডাইৰেক্ট কাৰণ সৰুৰ পৰা যিহেতু এইবিলাক মানে কৰিছিলো মাহঁতক হেল্প কৰিছিলো গাঁৱত মামাহঁতক হেল্প কৰিছিলো মামীহঁতক হেল্প কৰিছিলো ইয়াতে যিটো মা এতিয়া অকলে তাতে যাই কৰিম সেইখন ঘৰত যাই কৰিম কিন্তু এইখন ঘৰতো কৰিম কাৰণ এইখন ঘৰতো মই এৰিব নোৱাৰো নিজৰ ঘৰ হয় যিখিনি দায়িত্ব এটা থাকে অকল যে মোৰ ঘৰ বুলি হেতু ক'লে নহব সবখিনি দায়িত্ব কিছুমান দায়িত্ব থাকে না মানুহৰ সেইখিনিও কৰিব পাৰিব লাগিব ঠিক আছে কামেৰে মানে তো এয়া ৰংগুলি আঁকিলো শুরু দেখাই দিয়া কেনেকুৱা হৈছে মোক দিয়া সো এয়া সৰুকে এটা ৰংগুলি এটা বনালো আৰু মায়ে কৈ আছে ৰঙা নোহোৱাৰ কাৰণে মাৰবলে ভাল লগা নাই না মা ৰঙা নহয় ভাল লগা নাই আয়ো তো ৰঙা ৰংগুলি নাছিলে তো এনে সিম্পল কে পটক কৰি আঁকি দিলো আৰু এতিয়া ধুনীয়াকে যাওঁ মই দেৰি হৈছে কাৰণ তাতো কাম আছে নহয় কিছুমান কাম কৰি থৈ আহিছোৱে তো ধুনীয়াকৈ লেমন সোডা এটা লৈ ললো আৰু এতিয়া এইটো খাই গৈ আছো বজাৰলৈকে আহি পাই গলো বেলতলা বজাৰ আমি এতিয়া বজাৰ কৰিম ইয়াতে আমি গাইছ উল্টা খাই থাকি গ'ল দেই এয়া নহয় থাকি লৈ গৈছে এয়া কালি মাছ গাইছ মই দিনত আহি বজাৰ কৰি আছো এটা কথা সুধিম ধুন শুনা না বজাৰ কৰাত ব্যস্ত একদম মোৰ কথা শুনাত মানে মই তাক এটা কুৱেশ্যন কৰিম মানে আপোনালোকক কৈ দেখাই আছো ৰ'ব দেই সি মানে এই ভেন্দিখিনি লৈ লওক তোমাক মই এটা কুৱেশ্যন কৰিম মই তোমাৰ বজাৰত আহি বজাৰ কৰিব জনা হৈছো নে নাই জানো ন হা তো মই বজাৰ কৰিব জনা হৈছো যিটো বস্তুৰ দাম 50 টকা কৈছে 30 টকা মই 40 টকা নিদিয়ে পিছে গাইছ এনেকুৱা হ'ল গোটেই মানে ইমান ঘূৰি ভাগৰ লাগি গ'ল চব্জি বজাৰটো কৰিলোৱে মানে ককা আহিছে ন তো ককাৰ কাৰণে মানে চুৱেটাৰ লাগে মানে চুৱেটাৰ আমি এটা মানে বিয়াতো অহা নাছিলে ককা এইটো ভাবিছোঁ চুৱেটাৰ এটা দিওঁ ককাক চুৱেটাৰো লোৱা নাই চব মাইকী মানুহ ওলাইছে মানে জেন্টছৰ ওলোৱাই নাই তাকে এতিয়া আৰু ক'ৰবাত বিচাৰিব লাগিব মানে এতিয়া লেটো হৈ আছে কি কৰোঁ ভাবিয়ে পোৱা নাই ঠাণ্ডাৰ দিন পৰিছে ওলাব লাগে ন এই দোকানীবিলাকৰ মানে যেতিয়া লাগে তেতিয়া নোলায় বস্তুবিলাক সো হেই গাইছ মই হৈ গ'লো পুৰা একদম ৰেডি আৰু বজাৰ কৰি আহি কেনে পুৰা ৰংগলী বনালোঁ গোটেইখিনি ধুনীয়া অলপ হেল্প কৰিলে চাকিত তেল হিয়া দি দিলে এতিয়া চাকি জ্বলা ধুনীয়া কৰি আপোনালোকক সকলোখিনি দেখাই আছোঁ চাই থাকক গাইছ মোক কেনেকুৱা লাগিছে জনাব দেই শাৰী পিন্ধিছোঁ আজি এয়া ধুনীয়া মোক হেল্প কৰি দি আছে ধুনীয়া কৰি আৰু তুমিচোন ৰেডি হোৱাই নাই আৰু আমাৰ ঘৰটো দেখাই আছোঁ ৰ'বক আগতে এইখিনি জ্বলাই লওঁ চাকি জ্বলাই আছো একদম পুৰা এয়া দেখুৱা ৰংগলীটো দেখুৱা এয়া মানে একদম পুৰা চিম্পল কৰিছো ইমান হেভি কৰা নাই কাৰণ টাইম একদমেই কম আছিলে কাৰণ ঘৰত গৈছো ঘৰত গৈ তাতে বনাইছো বজাৰ কৰিছো বজাৰ কৰি ইমানখিনি কাম একেলগে মানে ইজি নহয় তো ধুনেটো চাকি হিহা তেল লগাইবিলাক হেল্প কৰিলে বাৰু
এয়া আমাৰ ককাই দিৱালী চাই আছে পুৰা আমাৰ পুৰা গোটেই এইয়া দেখা পায় তো গাইস এয়া এতিয়া বম ফুটাম আলু বম ফুটাম বম গিটা ইমান এটা হেৰি পটককে ফুটি যায় দেই গাইস মই এটা ফুটাই দিওঁ দেখ रुको এনেকুৱা হ'ব পাৰে এইটো জ্বলিব হা নজ্বলিব পাৰে নজ্বলতে মই জ্বলিয়াই দিব পাৰো মানে এই আগনা আগুছে এই ফটো কাম ভাল হৈছে এই বুম হাতত ফুটাই দিব ক'বাত দিগদারটা হাততে বুঝছি মানে না হয় এই দেখো না এই দেখো এই না কি হয় এটো এটো কি হয় এটো কি হয় কালুয়া বম বলে কালুয়া বম নহয় তো কইতো हम भी मारेगा रुको गाइस বড় কত হয় এই ওসতে মারি দিছে মনে না আছো পটককে ফুটে হইতো যে আমি আকৌ দেখাই পোৱা নাই অ'কে ছাতৰ ওপৰত এতিয়া আপোনালোকক পুৰা হোলী দেখাম অ' চৰি দিৱালী দেখাম বোমা আনিব পাহৰি থাকিলোঁ তো ইয়াৰ পৰা দেখাই আছোঁ মানে বোমা মাৰি আমনি লাগি গৈছে মানে আৰু কেইটামান ৰিলচ বনালোঁ আপোনালোকে ইনষ্টাগ্ৰামত গৈ কিনে চাব ইয়াত আইডিটো আহি আছে তাত গৈ কিনে চাব আপোনালোকে গাইছ এয়া চাওক দিৱালী এয়া চাওক ওপৰৰ পৰা আহি গ'ল ধুনীয়াকৈ আপোনালোকে কেনেকুৱা পালে জনাব আৰু এইপিনে আমাৰ ধুনে কি কৰি আছা তেল হয় মই অৱশ্যে মাটানৰ তেল খাই ভাল পাওঁ মাটন আনিছে কোনে বনাব পিছে কোনে বনাব মাটন মই বনাওঁ আজি শুনা না মই বনাওঁ আজি তো আজিলৈকে মোক মটন বনাব দিয়া নাই আজি মই বনাওঁ চাই থাকিব কিয় লাগে মই মোৰ মতে বনাম মোক বনাব দিবানে নাই কোৱা নাই বনোৱা মই ক'ত বেয়া কৰি দিম আৰু পিছত কথা শুনিম মই হয়নে তো বনাওক মোক মই নবনাওঁ আজি যিটো ককাও আছে পিছত কেতিয়াবা মই বনাম আৰু চ' গাইজ এইটোৱে আছিলে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ